কিন্তু এনচাৰটো নোলায় মানে ভুলেই হৈ থাকে বাৰে প্ৰতি। এই ৰ টেনশ্যন নলবি ৰ, অলপমান দেৰিকৈ ইভা আহি আছে, তাই এইটো অংক পাৰিবই, টেনশ্যন নলবি। এইটো অংক ময়ো পৰা নাই, মই সেই তাইৰ আশাতহে আছোঁ। সেই এপিহঁত মোলৈ ৰৈ লাভ নাই, অংকটো মোৰো ওলোৱা নাই, ইমান টান অংক এইটো। অ' খুৰা, চাহ একাপ দিয়কচোন। ভণ্টি দিছোঁ ৰবা। যাদৱ, এক প্লেট চাহ দেচোন। এয়া লোৱা চাহ। চাওঁ অংকটো মই পাৰিম নেকি, দিয়াচোন মোক, মই কৰি চাওঁ। বা যাদৱ, তুমিচোন অংকটো তৎক্ষণাৎ কৰি দিলা, ইমান টান অংকটো, কি আচৰিত। তুমি কোনখন স্কুলত পঢ়া? মই স্কুললৈ গৈ পোৱাই নাই, যাবলৈ বহুত মন। মা দেউতা সৰুতেই ঢুকাল, কোনে পঢ়ুৱাব। আগতে যাৰ ঘৰত আছিলোঁ তাৰ দাদা এজনে সদায় মোক 1 ঘণ্টাকৈ পঢ়ুৱাইছিলে। মই এটা কথাহে ভাবিছোঁ জান, কালি আমি প্ৰিন্সিপাল ছাৰক লগ ধৰিব লাগিব। ঐ গাধ, তোক মই কাম কৰিব দিছিলোঁ নে ইয়াত আড্ডা মাৰিব দিছিলোঁ মই? তোক আজি মই কি মানুহে আপুনি, মাৰপিট কৰি সৰু ল'ৰাটোক কাম কৰাবলৈ আপোনাৰ লাজ লগা নাই? এৰি দিয়ক তাক, আমি তাক লৈ যাম। যা লৈ যা, দুদিন খাবলৈ নাপালে আকৌ মোৰ ওচৰলৈ ঘূৰি আহিবই। আকৌ যদি কোনোবা দিনা যাদৱক কাম কৰাবলৈ বাধ্য কৰায়, আমি স্কুলৰ আৰু মা দেউতাৰ সহায় লৈ আপোনাক শিশু শ্ৰমিক ৰখাৰ বাবে জেলত ভাত খুৱাম, বুজিছে নাই? ব'লা যাদৱ, ব'লা ইয়াৰ পৰা ব'লা। ডিংগ, ব'ল ইয়াৰ পৰা যাওঁ। এই বুদ্ধা, তই এপা যাবি নাযাওঁ, নহ'লেতো চকু কলা কৰিব টাইম নালাগে আৰু মোৰ, বুজিছ বুদ্ধা? যা চাওঁ নহয় কিমান দিন টিকিব পাৰ। যাদৱ, আহা জলদি আহা। কৈছোঁ। আহিলা ডিংগু? মা পিছে আহিলোঁ। তোমাৰ লগত এওঁ কোন? দেউতা, ইয়াৰ নাম যাদৱ। আজি য'ত আমি চাহ খাব গৈছিলোঁ তাতেই কাম কৰিছিল। তাৰ মালিকজনে ইয়াক বহুত শাস্তি দিছিলে, সেইবাবে আমি ইয়াক লৈ আহিলোঁ। আৰু আজি ভাবিছোঁ কি ই আমাৰ ঘৰত থাকিব, আৰু কালি আমি আমাৰ স্কুলত লৈ গৈ পেলাই ইয়াক এডমিশ্যন লগাই দিম। যাদৱে আমাৰ ঘৰত থাকিব পাৰিবনে মা দেউতা? তো নিশ্চয় পাৰিব, কিয় নোৱাৰিব, এতিয়া থাকিবহি। যোৱা দুয়ো হাত মুখ ভৰি ধুই আহাগে, যোৱা অলপ ফ্ৰেছ হৈ আহা, মই ভাতটো দি দিওঁ, কাৰণ কালি স্কুলো যাব আছে, তো জল্দি শুব লাগিব। যোৱা। থেংক ইউ মা দেউতা। গুড মৰ্ণিং ছাৰ। আপুনিতো সকলো কথা জানেই, যাদৱৰ কথা মই আপোনাক কৈছিলোঁৱে। কৈছিলা, শিশু শ্ৰমিক ৰখাটো ভুল। কাইলৈ মই মিটিঙত যাদৱৰ পঢ়াৰ কথাটো আলোচনা কৰিম, আৰু চাহ দোকানী এনে বেয়া কাম কৰাৰ কাৰণে তাক শাস্তি দিয়াম। পিছে এতিয়া ই ক'ত থাকিব? যেতিয়ালৈকে ছাত্ৰাবাস নাপায় ছাৰ আমাৰ ঘৰতে থাকিব। এওঁ স্কুলত পঢ়িবলৈ হ'লে অভিভাৱকৰ চহী লাগিব নহয়। ছাৰ, এই কথাটোৰ বাবে আমি মা দেউতাৰ লগত আলোচনা কৰি চাওঁ। আমি এতিয়া ঘৰলৈ যাওঁ ছাৰ। যোৱা, আৰু কি কয় কাইলৈ মোক জনাবাহি। নিশ্চয় ছাৰ। আমাৰ গোটেইকেইটাৰে মা দেউতাক একেলগে মাতি আনি কথা পাতিলে ভাল হ'ব, নহয় জানো কচোন? ঠিক আছে তে, ব'ল আমাৰ ঘৰলৈ ব'ল, তোৰ মা দেউতাকো মাতি দে, আৰু ডিংগত তোৰ মা দেউতাকো মাতি দে। ব'ল আমাৰ ঘৰলৈ ব'ল। আৰে তহঁতে ইমান জল্দি আহিলি যে, স্কুলত কিবা হ'ল নেকি? আৰু এওঁ কোন? ভালেই হ'ল আপোনালোক সকলো ইয়াতেই আছে। এওঁৰ নাম যাদৱ। চাওকচোন, মা দেউতা নথকা ল'ৰাটোক চাহ দোকানীৰ মালিকে মাৰ ধৰ কৰি কামত খটাইছিল। আইঅ দেহি, চাওঁ ল'ৰাটো বৰ নিষ্ঠুৰ মানুহ এইবোৰ। চাওঁ অলপ মৰম সানি দিওঁ। জানা, ই পঢ়াত বহুত চোকা, ই আমাৰ লগতে পঢ়িব খোজে, আৰু ছাৰে কৈছে যে পেৰেণ্টছৰ চহী লাগিব, আৰু তেতিয়াহে সি আমাৰ লগত পঢ়িব পাৰিব। টিংগুৱে ভাল কথা ভাবিছে, আমি হ'ম এওঁৰ অভিভাৱক, নে কি কয় বৰুৱা? আপুনি ঠিকেই কৈছে, এওঁৰ পঢ়াৰ খৰচ বাৰু ময়ে দিম। থেংক ইউ পাপা, আমি এই কথাটো ছাৰক জনাই আহোঁগৈ। বাই। যাদৱ তুমি ব'লা আমাৰ ব'লা। আমি সদায় দেখি অহা শিশু শ্ৰমিকবোৰক দেখিও নেদেখা ভাওজুৰি কেতিয়াবা পাৰ হৈ যাওঁ, কিন্তু ইহঁতকেইটাই ইমান সহজে ইয়াৰ এটা সমাধান উলিয়াই দিলে। আমি ইহঁতবোৰৰ পৰা বহুত শিকিবলগীয়া আছে।